उदालगुरि जिल्लानि डिमाकुसि पुलिस थाना सिंनि 2 नं बुरा फुजासालिनि सासे सुबुङा गुबुन हादरसायाव खामानि मावहैनानै न' फारसे फैफिननाय लामायाव गोमानानै दङ। गोमानाय सुबुंनि मुङा जाबाय 34 बोसोरनि रेहमान मिन्स। सिलभेस्टार मिन्सनि फिसाज्ला रेहमान मिन्सआ थांनाय 15 सानानो गोमानानै थानायाव न'खराव जिंगासिनाय सोमजिदों। दार्जिलिंआव खामानि मावहैनानै 29 सेप्तेम्बराव फैफिनना बाङालिपारायाव सफैबाय होनना न'खरनि सुबुंनो फन हरदोंमोनब्लाबो नाथाय दासिमबो न'आव नुजाथिहैयाखै। बे सुबुंखौ सोरबाफोर नुदोंब्ला 6003079377 आरो 9101504534 मबाइल नम्बराव फोरमायहरनो एबा खाथिनि पुलिस थानायाव फोरमायनो न'खरनि सुबुङा खावलायदों। আজি বাইদেউহঁত আহিছে। তেওঁলোকৰ প্ৰতি আপোনাৰ যোৱা মাহৰ 21 তাৰিখে নেপাললৈ কামৰ কাৰণে গৈছিল আৰু নেপাল যোৱাত বিশেষ অসুবিধাৰ কাৰণে তেওঁ পুনৰ আকৌ আমাৰ অসমলৈ ঘূৰি আহিছিল আৰু আহি কিনে আপোনাৰ বুধবাৰৰ দিনাখন ডিমাকুচি বাঙালিপাৰা বুলি তেওঁ মিছেছক আপোনাৰ ফোনযোগে অৱগত কৰে। কিন্তু মঙলবাৰৰ পৰা যেতিয়া ফোন কৰা তেতিয়াৰ পৰা এতিয়ালৈকে মোবাইলটো ছুইচ অফ হৈ আছে। এতিয়ালৈকে কোনো ধৰণৰ লগ বন্ধু আলহী বঙহী ঘৰত গৈছে, কিন্তু এতিয়ালৈকে তেওঁ কোনো ঘৰত যোৱা নাই বুলি তেওঁ লগ বন্ধু বা আলহী বঙহীয়ে অৱগত কৰে। আৰু তেওঁ আপোনাৰ আমাৰ ডিমাকুচিৰে থানাৰ অন্তৰ্গত আপোনাৰ পূজাখালীৰ স্থানীয় ব্যক্তি, য'ত আপোনাৰ ইলিজা মিন্স আৰু এই স্বামীৰ নাম হ'ল ৰেহমান মিন্স। উক্ত ব্যক্তিজন বৰ্তমান সন্ধানহীন হৈ আছে। যদি কোনোবা সদায় ব্যক্তিয়ে উক্ত ব্যক্তিজনক দেখা পায় তৎকালীনভাৱে তলত দিয়া নম্বৰত যাতে যোগাযোগ কৰে নথবা ডিমাকুচি থানাত অৱগত কৰে। যেন মোৰ মালিক হৈছে না কম, মোৰ মালিকে ঘৰৰ পৰা 21 তাৰিখে ওলাইছিল নেপাল দাৰ্জিলিং যাবলৈ। তাৰ পৰা অসুবিধা হৈছে, ঘূৰি গৈছে। ঘূৰি 29 তাৰিখত ডিমাকুচি আহি পালে ফোন কৰিছে, মোক জনাইছে ডিমাকুচি বাঙালিপাৰা আহি পাইছোঁ বোলে। তাৰপিছতে মোবাইলটো ছুইচ অফ হৈ গ'ল। ৰাতি 8টাৰ পৰাই মোবাইল ছুইচ অফ হৈ গ'ল। তাৰ পৰা মানুহ পোৱাই নাই, মোবাইলো ছুইচ অফ বুলি কৈ আছে। আপুনি কেইটাক গম পালে মোবাইল নম্বৰ দিছোঁ মই, মোক খবৰ পালে জনাই দিব। बेरगावनिफ्राय पवन नाथ, इनसाइड एनि बर'।